এটা খুব জটিল চিকিৎসাৰ অংগৰ লগত আপুনি জড়িত হৈ আছে আৰু ইমান পবিত্ৰতাৰে কাম কৰা এগৰাকী প্ৰশাসনিক বিষয়াই প্ৰথমে যেতিয়া ক'ব আৰু সেই পবিত্ৰতাৰে অন্তৰ্ভাৱ ব্যক্তিৰ কোনো কাৰণে বেয়া কাম কৰিব নোৱাৰে। কিন্তু আমি আমাৰ সেই কথাটোৱে অন্তৰ কৰি যোৱাৰ কাৰণে মই আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ। আৰু প্ৰথম মই দেখিছোঁ এগৰাকী উপায়ুক্তই মই অহাকালিলৈ মই যাম বা দেওবাৰে মই গোটেই মৰিগাঁও ঘূৰিম। সেইটো প্ৰথম আমি ঘূৰিছোঁ মৰিগাঁও আপোনাৰ দায়িত্ব, সেইটো ভাল লাগিছে। কিন্তু আপোনাৰ কওঁ যে মৰিগাঁও এখন খুব সমস্যাপূৰ্ণ এখন জিলা। আমাতকৈ পিছত গোলাঘাট জিলা হৈছে, তথাপিও গোলাঘাটৰ জিলাত বিশেষকৈ ভূমিকা নাই। আমাৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিক এগৰাকী গুৱাহাটীয়া মুক্ত সাংবাদিকে কৈছে কেইটামান কথা। আৰু মৰিগাঁও আপুনি জানে, আপুনি এগৰাকী খুব প্ৰশাসনিক বিষয়াই নহয়, এগৰাকী পদস্থিমান ব্যক্তি, আমি ইমানটো জানো। গতিকে আপুনি মৰিগাঁৱত বিশেষকৈ দুটা দিশত খুব আগবঢ়া। কিন্তু মানে আমাৰ দেশৰ 4 সীমাৰ পৰা ওচৰত থকা স্বত্বেও সেই সমস্যাটা কোনো মন্ত্ৰী বিধায়ক বা প্ৰশাসনিক পৰ্যায়ত গুৰুত্ব নিদিয়ে। বিশেষকৈ সাংস্কৃতিক আৰু পৰ্যটনৰ ক্ষেত্ৰত মৰিগাঁও এটা সাংঘাতিক ভূমিকা আছে। ইয়াত পবিতৰা আছে। আপুনি যিটো ক'লে যে মৰিগাঁও ওচৰৰ পামবিল মৰিবিল, যিখন মৰিবিলৰ নামাকৰণ মৰিগাঁও হৈছে, সেই মৰিবিলৰ অৱস্থা ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ নহয়। আপুনি এনেকৈ ক'লে লগতে কম সেই মৰিবিলৰ এটা পৰিৱেশ, সেই মৰিবিলৰ পৰা যদি আপুনি চাহ দিবলগীয়া এটা পৰ্যটনৰ এটা ইচ্ছা আছে, সেইখিনি কৰিব পাৰে। আজিলৈকে কিন্তু সেইটো হৈ যোৱা নাই। ইয়াত চাহ মিল আপুনি যোৱা বুলি কৈছে, তাত নেশ্যনেল বেংক হৈছে, কেনিউ কাহিনী হৈছে। সেই ল'ৰাখিনিক কিমান কষ্ট কৰি পদক সুযোগ দিছে, কোনোবাই কোনো উপায়ৰ কিবা সুবিধা দিছে, কিন্তু সেইটো উন্নত কৰিব লাগে। কিন্তু সেই ধৰণৰ সুবিধাটো আজিলৈকে নহয়। তাৰোপৰি মৰিগাঁৱত আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিৱেশ ইয়াত যোনটো আছে, কিবা আছে, গোটেই বস্তুখিনি থকা আছিল। কিন্তু এই জেগাখন কিন্তু উন্নত নহয়। আৰু চবতকৈ ডাঙৰ কথা, এখন নৈতিক পবিত্ৰ ঠাই ইতিহাসে ধৰা এখন আছে, এখন পাচিং গাঁও জাগিত আপোনাৰ ভাৰতবৰ্ষৰ প্ৰথমটো কালি গোচৰ হৈছিল। আৰু সেই গোচৰৰ দুগৰাকী গোচৰীয়া পক্ষ হৈ দুগৰাকী অধিবক্তাই আপোনাৰ গোচৰ লৈছিল, তেওঁ হ'ল গোপীনাথ বৰদলৈ, দেৱদত্ত ৰঘুনাথ ফুকন, চন্দ্ৰনাথ শৰ্মা। তেওঁলোকৰ নিচিনা স্বনামধন্য ব্যক্তিয়ে সেই গোচৰীয়া পক্ষ হৈ গোচৰ কৰাৰ পিছতো সেই গাঁওখনলৈ আপোনাৰ দিনত এখন গাড়ী চলে, আজিকালি কোনো নচলে। তাত সূৰ্য বৰাৰ ভাষাটো সূৰ্য বৰা শ্বহীদ হৈছিল, তাত এটা প্ৰতিনিধি হ'ল। মৰিগাঁৱৰ পৰা পাতলিলৈ এখন মই এটা বিতৰ্কিত বিভাগমান দিব মই নকওঁ, সেইখন শংকৰদেৱৰ এটা প্ৰতিনিধি